Oh, no, 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 no. Hello guys, welcome to my another episode. আজি আমাৰ দেহাৰ মাজত চেলেঞ্জ হ'ব গৈ আছে। আপোনালোকে খালি ভিডিওটো অকনো স্কিপ নকৰাকে শেষলৈকে চাই থাকিব। বলক তেন্তে আমি এতিয়া ভিডিওটো আৰম্ভ কৰোঁ। আজি মানে চেলেঞ্জটো এটা পানিশমেণ্ট বুলি ক'ব পাৰি, কাৰণ ওপৰত হৈছে ৰ'দৰ তাপ, তলত হৈছে জুই তাপ। কাৰণ আজি ভাতটো মই জুইতহে বনাবলৈ দিম। ওপৰত ৰ'দৰ তাপ আৰু তলত জুই, তাৰ তলত ভাত বনাই মই আজি ভাত খুৱাব লাগিব। কাৰণ আপোনালোকে খালি অকণো স্কিপ নকৰে ভিডিওটো শেষলৈকে চাই থাকিব। চাওক তাই কেনেকৈ ভাত বনাই আছে। তাই দেখিছে এডালকে জেং খৰি এতিয়া খৰি নিজে কাটিব লগা আছে, নিজে কাটি ভাত বনাব লগা আছে। মুঠতে আজি মোক ভাত বনাই খুৱাবই লাগিব। এটা পানিছমেণ্টৰ ষ্টাইল। কেনেকুৱা লাগিছে ভাত বনাই? হয়নে? ভাল লাগিছে। এই জীয়ৰী কালে সিহঁতৰ ফুটনিব চাবা এতিয়া কেনেকুৱা পাইছে বোৱাৰী হৈ পিনি দিছোঁ এচাত। মুঠতে ভাত বনাই দিম হয়নে? আৰু পানিছমেণ্ট পাবা। দেখিছে কেৰাহীত দালি দিছোঁ, কুকাৰত নহয়। কাৰণ কুকাৰত বনাবলৈ ইজি হয়, সেইটো কাৰণে মই কেৰাহীত দিছোঁ। জুইত আজি বনাবৰ কাৰণে দালি বনাই আজি মোৰ কেৰাহীত মোক খুৱাব লাগিব। আৰু লগতে ডিম আমলেট বনাবলৈ আছেই, লাগি ৰৈছে। মুঠতে বনাই আজি কেনেকৈ খোৱা নাজানো, মই খুৱাব লাগিব মোক। পানী দি দিয়া। দালি এতিয়া হৈছেগৈ দেই, দালিটো হৈছেগৈ না? আৰু কিমানটা লাগিব? দালি তুমি হেতাখনে ভাত খাব লাগিব। ভাত খাব পাই নি মানুহ? যদি নোৱাৰে তুমি তেতিয়াহ'লে কাঁহী বাতি ধুব লাগিব লাষ্টৰ চৌবাতি চব। চাওঁচোন ট্ৰাই এটা কৰিছোন দেই, পাওঁ নে ন খাব। নাই ভাল লগা নাই। নোৱাৰা বুলি হাত দাঙি দিয়া নহ'লে। নোৱাৰা হেতাৰ ভাত খাব। কাঁহী বাতি মই ধুব লাগিবই। এতিয়া হাতে খাই দিওঁ, কাৰণ এখন ভাত খাব পৰা নাই। কাঁহী বাতি ধৰা ৰিক্স পৰি গ'ল মোৰ তাত। এখন থৈ দিওঁ, এতিয়া হাতে ভাত খাম। চেলেঞ্জটো হাৰিলোঁ যিহেতু এতিয়া মই কাঁহী বাতি ধুব লাগিব। ঠিক আছে। Oh, no, 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 no. এনেকৈ আশীৰ্বাদ কৰিব সদায়, মই যেন জিকি থাকোঁ আৰু এওঁ কাম কৰা থাকিব পাওঁ। সদায় কাঁহী বাতি এৰি ধুওঁ, আজি মই ধুবলৈ পাইছোঁ। চেলেঞ্জত হাৰিলোঁ যেতিয়া কাঁহী বাতি ধুবই লাগিব। এতিয়া দেখিছে এনেকুৱা চেলেঞ্জ মই খেলি ভুল কৰিলোঁ, কাৰণ মই সেইটো মাজত যে এনেকুৱা এটা পলিটিক্স খেলিব মই নাজানিলোঁ নহয়। দেখিছে এতিয়া কাঁহী বাতি ধুই মেলি আৰু কাঁহী বাতি ধুওঁতে পূৰা অৱস্থা বেয়া, গালত চৰু চাই লাগি গৈছে। কিবা লাগি গৈছে মানে একো নাই, মজা লাগিছে আজি মজা লাগিছে ন? বেয়া লগা নাই, পিছে গম পাব লাগে মাজে মাজে ন? মাজে মাজে গম পাই থাকিব লাগে এইবোৰ। ঠিকে আছে, মোৰ দিন আহিব এদিন। ঠিক আছে বন্ধুসকল, ভিডিঅ'টো আজিলৈ ইমানতে সমাপ্ত কৰিছোঁ। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, আৰু আপোনালোকে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব, আৰু বেল আইকনটো অল কৰি দিব। আজিলৈ ইমান সমাপ্ত কৰিছোঁ। বাই বাই।